এই দুৰ্গা পূজাত আমি একো নিবিচাৰোঁ। আমাক লাগে কেৱল জুবিনদাৰ হত্যাকাৰীৰ বোধ, সিহঁতৰ মৃত্যুদণ্ড লাগে আমাক, কেৱল মৃত্যুদণ্ড। জুবিনদাক যিসকলে হত্যা কৰা ষড়যন্ত্ৰ কৰিছিলে নহয়, যাৰ বাবে জুবিনদা মৃত্যুমুখত পৰিছে, সিহঁতৰ আমি বোধ হোৱাটো বিচাৰোঁ। এইবাৰ যদি অসম চৰকাৰে বিফল হয় ন্যায় দিয়াত, তেনেহ'লে প্ৰত্যেকজনী নাৰীয়ে নিজৰ নাৰী ৰূপ দেখাই দিব, কিন্তু নাৰী ৰূপ দেখাই দিব। গতিকে সেই ষ্টেজলৈকে এতিয়ালৈকে যাব নিদিব অসমক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা সৰু অনুৰোধ যে আপুনি এজন মানুহ, আৰু মানুহ হিচাপে চিন্তা কৰক। প্ৰথমতে আপুনি এজন মানুহ, গতিকে ইমান ডাঙৰ পাপ এটা মনত লৈ নাযাব আপুনি। এই পাপৰ বোজা আপোনাক জীয়াব নিদিব। জুবিন গাৰ্গৰ লগত যদি আপুনি অন্যায় কৰে নহয়, এই পাপৰ বোজাত আপুনি জীয়াবই নোৱাৰিব। সেইকাৰণে কৈছোঁ, আপুনি এজন মানুহ আৰু অসমীয়া, আপুনিয়ে যদি নজ্বলে কেনেকৈ হ'ব? আমাৰ যেনেকৈ হিয়া বুকু কঁপিছে, জ্বলিছে, আপুনিও জ্বলিব লাগিব আৰু আপুনি একশ্যন ল'ব লাগিব। তাৰ বাহিৰে একো উপায় নাই। আৰু যদি আপুনি নোৱাৰে, ৰাইজৰ ওপৰত এৰি দিয়ক, চিধা কথা। আমি যি কৰিব লাগে কৰিম। গতিকে এই দুৰ্গা পূজাত হত্যাকাৰীৰ বোধ হোৱাটো বিচাৰোঁ আমি, প্ৰত্যেকজনী নাৰীৰ